নমস্কাৰ গ্ৰহণ কৰিব। এইবাৰ অসম বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰিজাইডিং বিষয়া আৰু পুলিং বিষয়াৰ কাৰ্য সম্পৰ্কে মই অকণমান ক'ব ওলাইছোঁ। এই বিষয়ে অসমীয়াত খুব সুন্দৰভাৱে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ অধ্যাপক প্ৰশান্ত নেওগ ডাঙৰীয়াই লিখি উলিয়াইছে। ভোটগ্ৰহণ কেন্দ্ৰটোত ভোট গ্ৰহণকাৰী দলটোত থাকিব প্ৰিজাইডিং বিষয়া এজন, পুলিং বিষয়া 3জন আৰু সুৰক্ষাকৰ্মী এজন। প্ৰথম কাম হ'ল নিজৰ টীমৰ বিষয়াসকলৰ লগত চা-চিনাকি হৈ লোৱা, ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ, নাম, এলেকা জানি লোৱা, সুৰক্ষাকৰ্মীজনক লগ লগাই লোৱা আৰু আপোনাৰ দলটোৰ বাবে নিৰ্দিষ্ট কৰি থোৱা যানখন বিচাৰি উলিওৱা। তাৰপিছত প্ৰধান কাম হ'ল কাউণ্টাৰৰ পৰা ভোটগ্ৰহণ সামগ্ৰীসমূহ সংগ্ৰহ কৰা। এতিয়া কি ভোটগ্ৰহণ সামগ্ৰী আপোনালোকে সংগ্ৰহ কৰিব? বেলটিং ইউনিট, কণ্ট্ৰল ইউনিট, ভিভিপেট, এই তিনিটাটো থাকিবই। ইয়াৰ উপৰি মাৰ্কড কপি অফ ইলেক্টৰেল ৰোল, তাৰপিছত 17A ফৰ্ম, ভোটাৰ শ্লিপ, ইনডেলিবল ইংক, টেণ্ডাৰ্ড বেলট পেপাৰ, এৰো ক্ৰছ মাৰ্ক, চেল্ফ ইংকিং পেড, মেটেল চিল, কপি অফ স্পেচিমেন ছিগনেচাৰ অফ কেণ্ডিডেট অৰ ইলেকশ্যন এজেণ্ট। এইখিনি আপোনালোকে সংগ্ৰহ কৰি ল'ব। ভোটগ্ৰহণ সামগ্ৰী সংগ্ৰহ কৰাৰ পিছত চেকলিষ্ট অনুযায়ী সামগ্ৰীসমূহ পালে নে নাই সেয়া তন্নকৈ চাব লাগে। তাৰপিছত যিটো কণ্ট্ৰল ইউনিট, যাক CU বুলি কোৱা হয়, ইয়াৰ ছুইচ অন কৰি বেটাৰী চাৰ্জ আছেনে নাই সেইটো চাব পাৰে। তাৰপিছত বেলটিং ইউনিট, ইয়াত 2 চিল কৰা থাকিব। ভিভিপেট, এই ভিভিপেটটো মকপল কৰাৰ আগত চেক কৰি নাচাব আৰু প্ৰয়োজনো নাই। আৰু এই ভিভিপেটটো খুব আলফুলকৈ ভোটগ্ৰহণ কেন্দ্ৰলৈকে লৈ যাব, যাতে ক'তো খুন্দা বা ঠেকা নাখায়। এই যিটো CU, এই CUটোক যদি ফাদাৰৰ লগত তুলনা কৰা হয়, বেলটিং ইউনিটটোত মাদাৰৰ লগত তুলনা কৰিব পাৰি। আৰু ভিভিপেট হৈছে ফাদাৰ আৰু মাদাৰৰ বাচ্চা। গতিকে ফাদাৰ আৰু মাদাৰে বাচ্চাক যেনেকৈ খুব আলফুলে মৰমেৰে ৰাখে, ঠিক তেনেকৈ ভিভিপেট মেচিনটো খুব আলফুলকৈ ভোটগ্ৰহণ কেন্দ্ৰলৈকে লৈ যাব লাগিব। কেন্দ্ৰটোত গৈ প্ৰিজাইডিং বিষয়াই ভোট কেন্দ্ৰটোৰ চৌহদটো বুজি ল'ব। ভোট কেন্দ্ৰৰ বাহিৰত পৃথককৈ পুৰুষ আৰু মহিলা ভোটাৰ গোট খোৱাৰ বাবে সম্ভাৱনা অনুসাৰে উপযুক্ত স্থান সম্পৰ্কত তেওঁ সুনিশ্চিত হ'ব। ভোটাৰ ওলোৱা সোমোৱাৰ বাবে পৃথক বাটৰ ব্যৱস্থা কৰিব। পুলিং এজেণ্টসকলক ভোটাৰক দেখা পোৱাৰ সুবিধা কৰি বহিবলৈ ব্যৱস্থা কৰিব, কিন্তু ভোটাৰে বেলট পেপাৰত চিল মৰা তেওঁলোকে দেখিব নালাগিব। ভোট কেন্দ্ৰত কোনো ৰাজনৈতিক দলৰ নেতাৰ ছবি নাইবা নিৰ্বাচন সম্বন্ধীয় ধ্বনি লিখা থাকিব নালাগিব। তাৰপিছত ভোটগ্ৰহণ কেন্দ্ৰ গঠন। ইয়াত প্ৰিজাইডিং বিষয়াজন ক'ত বহিব, ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং বিষয়া ক'ত বহিব, আৰু ভোটিং য'ত ভোট দিয়া হ'ব সেই কথাটো কোনখিনিত স্থাপন কৰিব, সেইখিনি সম্পৰ্কে ইয়াত চিত্ৰত খুব সুন্দৰভাৱে দেখুৱাই দিয়া আছে। এইখিনি ইয়াৰ পৰা চাই বুজি ল'ব। তাৰপিছত ভোটিং মেচিন সাজু কৰা। ভোটিং মেচিন প্ৰথমতে BU, যিটো বেলটিং ইউনিট, ইয়াৰ তাঁৰ বা ৱেৰডাল ভিভিপেটৰ লগত সংযোগ কৰিব লাগিব, আৰু ভিভিপেটৰ ৱায়াৰ বা তাঁৰডাল CU বা কণ্ট্ৰলিং ইউনিটৰ লগত সংযোগ কৰিব লাগিব। এই CU বা কণ্ট্ৰলিং ইউনিটটো থাকিব তৃতীয় পুলিং বিষয়াজনৰ টেবুলত থাকিব। এতিয়া আহিল প্ৰিজাইডিং বিষয়াৰ কাম। প্ৰিজাইডিং বিষয়াৰ কামসমূহ হ'ল পলিং এজেণ্টসকলক নিযুক্তি দিয়া, ভোটিং মেচিন সাজু কৰা, মকপল কৰা, CU বা কণ্ট্ৰল ইউনিট আৰু ভিভিপেট চিল কৰা, ভোটগ্ৰহণ কৰা, প্ৰয়োজনীয় নিৰ্দিষ্ট ফৰ্মসমূহ পূৰণ কৰা, চিল কৰা। এইবিলাক হৈছে প্ৰিজাইডিং বিষয়াৰ কাম।
এতিয়া ভোট কেন্দ্ৰত কোন কোন ব্যক্তি সোমাব পাৰিব? প্ৰথমতে পুলিং বিষয়া আৰু ভোটগ্ৰহণত নিয়োজিত আন কৰ্মচাৰীসকল ইয়াত সোমাব পাৰিব। প্ৰাৰ্থী বা তেওঁলোকৰ নিৰ্বাচনী এজেণ্ট নাইবা ভোটগ্ৰহণ এজেণ্ট, তাৰপিছত দণ্ডাধীশে কৰ্তৃত্ব দিয়া চৰকাৰী কৰ্মচাৰী বা অন্য লোক, তাৰপিছত ভোটাৰৰ কলাত যোৱা শিশু, আনৰ সহায় নোলোৱাকৈ লৰচৰ কৰিব নোৱাৰা অন্ধ বা দুৰ্বল লোকৰ সংগী, বৰ্ষা পৰিহিত মহিলা ভোটাৰক চিনাক্ত কৰা বা দণ্ডাধীশে নিয়োগ কৰা লোক, এইসকল ভোটকেন্দ্ৰত সোমাব পাৰিব। ইয়াৰ পিছত আহিল প্ৰথম পুলিং বিষয়াৰ কাম। প্ৰথম পুলিং বিষয়া ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি, যাক মাৰ্ক কপি বুলি কোৱা হয়, আৰু ভোটাৰৰ পৰিচয় নিৰ্ণয় কৰাৰ দায়িত্বত থাকিব। তেওঁ ভোটাৰ তালিকাত ভোটাৰৰ নাম বিচাৰি উলিয়াই সংশ্লিষ্ট কলমত তেওঁৰ বিৱৰণ চাই পুলিং এজেণ্ট আৰু পুলিং বিষয়া শুনাকৈ ভোটাৰৰ নাম আৰু পৃষ্ঠা নম্বৰ আৰু ক্ৰমিক নম্বৰ ডাঙৰকৈ কৈ দিব। প্ৰথম পুলিং বিষয়াই লগতে ভোটাৰৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি বা মাৰ্ক কপি অফ ইলেক্টৰেল ৰোলত নামটো চিন লগাব। আৰু এটা মেইন কথা হ'ল প্ৰিজাইডিং বিষয়াৰ অনুপস্থিতিত নাইবা ভোটগ্ৰহণ চলি থকা সময়তে কিবা কাৰণত যদি প্ৰিজাইডিং বিষয়াজন অসুস্থ হৈ পৰে, তেনেকুৱা পৰিস্থিতিত প্ৰথম পুলিং বিষয়াই প্ৰিজাইডিং বিষয়া হিচাপে কাম কৰিব লাগিব। এতিয়া প্ৰথম পুলিং বিষয়াই ভোটাৰৰ তালিকাত কেনেকৈ নামটোত চিন লগাব? পুৰুষৰ ক্ষেত্ৰত ৰঙা চিয়াহীৰে বাওঁ হাতৰ তলৰ পৰা সোঁ হাতৰ ওপৰলৈকে কৌণিকভাৱে আঁচ টানিব লাগিব। মহিলাৰ ক্ষেত্ৰত ঠিক পুৰুষৰ নিচিনাকৈয়ে আঁচ টানিব লাগিব আৰু ক্ৰমিক নম্বৰটোত গোল কৰি চিন দিব লাগিব। ঠিক তেনেকৈ যদি তৃতীয় লিংগৰ ব্যক্তি থাকে তেতিয়াহ'লে তেনে ক্ষেত্ৰত পুৰুষৰ নিচিনাকৈ দুডাল আঁচ টানি দিব লাগিব। চিত্ৰত দেখুওৱাৰ নিচিনা এনেকৈ দুডাল আঁচ টানি দিব। এতিয়া আহিল দ্বিতীয় পুলিং বিষয়াৰ কাম। দ্বিতীয় পুলিং বিষয়াই ভোটাৰ ৰেজিষ্টাৰ 17(a) ভোটাৰৰ তথ্যসমূহ লিপিবদ্ধ কৰিব। ভোটাৰ ৰেজিষ্টাৰত ভোটাৰৰ স্বাক্ষৰ বা টিপ চহী লোৱা, ভোটাৰক ভোটাৰ স্লিপ প্ৰদান কৰা, ভোটাৰৰ আঙুলিত অমোচনীয় চিয়াহী বা ইনডেলিবল ইংক লগোৱা। এই ইনডেলিবল ইংক বাওঁহাতৰ তৰ্জনী আঙুলিটোত লগাই দিব। চিত্ৰত দেখুৱাই দিয়াৰ নিচিনা এনেকৈ লগাই দিব। এতিয়া আহিল তৃতীয় পুলিং বিষয়াৰ কাম। কণ্ট্ৰল ইউনিটৰ দায়িত্বত থাকিব। তৃতীয় পুলিং বিষয়াজনৰ টেবিলত কণ্ট্ৰল ইউনিটটো থাকিব। তাৰপিছত নিৰ্মচ চিয়াহীৰ দাগ ভালকৈ লাগিছেনে নাই চাব। ভোটাৰৰ পৰা ভোটাৰ স্লিপ সংগ্ৰহ কৰি কণ্ট্ৰল ইউনিটৰ বেলট বুটামত টিপি দি ভোটাৰক ভোটদান কক্ষলৈ যাবলৈ দিব। এতিয়া মকপোল সম্পৰ্কে কিছু ক'ব ওলাইছোঁ। ভোটগ্ৰহণ সময়ৰ 1.5 ঘণ্টা আগতে মকপোল আৰম্ভ কৰিব। মকপোল কৰাৰ সময়ত পলিং এজেণ্টসকল উপস্থিত নাথাকিলে তেওঁলোকৰ বাবে মাত্ৰ 15 মিনিট সময় অপেক্ষা কৰিব। মকপোল আৰম্ভ কৰাৰ আগত প্ৰথমে ভিভিপেট অন কৰাৰ পিছত CUৰ ছুইচ অন কৰিব। CRC কৰি সকলো প্ৰাৰ্থীৰ বিপৰীতে যে শূন্য ভোট সেইটো দেখুৱাব। এজন পুলিং বিষয়া আৰু পুলিং এজেণ্টসকলক ভোটদান কক্ষলৈ যাব দিব। CUৰ বেলট বুটাম টিপিব। BU অৰ্থাৎ বেলটিং ইউনিটৰ নীলা বুটাম টিপি কোনোবা এজন প্ৰাৰ্থীক ভোটদান কৰিব দিব। প্ৰতিজন প্ৰাৰ্থীৰ বিপৰীতে কমেও এটাকৈ ভোটদান কৰিব লাগিব। মুঠ ভোটদানৰ সংখ্যা 50টা বা তাতকৈ বেছি হ'ব লাগিব, কিন্তু 50টাতকৈ কম হ'ব নোৱাৰে।
শেষত চিউৰ ক্ল'জ বুটাম টিপিব। ৰিজাল্ট বুটাম টিপি কোন প্ৰাৰ্থীয়ে কেইটাকৈ ভোট লাভ কৰিছে কাগজত লিখি ৰাখক। ভিভিপেটৰ ড্ৰপ বক্সত থকা পেপাৰ শ্লিপবোৰ উলিয়াই আনক আৰু পেপাৰ শ্লিপৰ পৰা পোৱা তথ্য আৰু আপুনি কাগজত লিখি ৰখা তথ্যৰ সৈতে তুলনা কৰক। ভিভিপেটৰ ড্ৰপ বক্সত অতিৰিক্ত 7টা পেপাৰ শ্লিপ থাকিব। সেইকেইটাক নট টু বি কাউণ্টেড বুলি লিখা থাকিব। ক্লিয়াৰ বুটাম টিপি কণ্ট্ৰল ইউনিটত থকা তথ্যসমূহ খালী কৰক। শেষত ভিভিপেটৰ ড্ৰপ বক্সত যে কোনো পেপাৰ শ্লিপ নাই পলিং এজেণ্টক দেখুৱাই ড্ৰপ বক্সটো এড্ৰেছ টেগ লগাই চিল কৰিব। এতিয়া ভোটিং মেচিন চিলিং কৰা সম্পৰ্কে ক'বলৈ ওলাইছোঁ। একেবাৰে সহজ। চিত্ৰত দেখুৱাই দিয়া ধৰণে ইয়াত বুজি লওক, একেবাৰে সহজ পাব। ভোটিং মেচিন চিল কৰাৰ সময়ত কণ্ট্ৰল ইউনিটৰ ছুইচ বন্ধ কৰি ৰাখিব আৰু ভিভিপেটৰ ছুইচো বন্ধ কৰি ৰাখিব লাগিব। চিলিং কৰাৰ কাৰণে গ্ৰীণ পেপাৰ শ্লিপ থাকিব। এই গ্ৰীণ পেপাৰ শ্লিপৰ এটা পিঠিত পুলিং এজেণ্টসকলৰ চহী থাকিব আৰু প্ৰিজাইডিং বিষয়াও চহী কৰিব লাগিব। ৰিজাল্ট ছেকশ্যনৰ দুৱাৰৰ ভিতৰ ফালে থকা ফ্ৰেমত এই গ্ৰীণ পেপাৰ শ্লিপখন লগাব লাগিব। চিত্ৰত দেখুৱাই দিয়া ধৰণে এনেদৰে লগাব লাগিব। দুয়োফালে বাহিৰলৈ ওলাই থকাকৈ ৰাখি ফ্ৰেমটো বন্ধ কৰিব লাগিব। তাৰপিছত স্পেচিয়েল টেগ সূতাৰে বান্ধি চিল কৰিব লাগিব। এই স্পেচিয়েল টেগৰ বেক ছাইডতো প্ৰিজাইডিং আৰু পুলিং এজেণ্টসকলৰ চহী থাকিব লাগিব। তাৰপিছত আহিল ষ্ট্ৰিপ চিল। এই ষ্ট্ৰিপ চিলত ABCD 4টা লেটাৰ দেখিবলৈ পাব। চিত্ৰত দেখুৱাই দিয়া ধৰণে এই লেটাৰটো ওপৰফালে থকাকৈ এনেদৰে ৰাখিব লাগিব। তাৰ ওপৰত গ্ৰীণ পেপাৰ শ্লিপখন এনেদৰে ভাঁজ লগাই দিব। তাত B লেটাৰটো আহি পৰিব। তাৰপিছত ভাঁজ দিয়াৰ পিছত আকৌ C লেটাৰটো ওপৰফালে আহি পৰিব। তাৰ ওপৰত চিত্ৰত দেখুৱাই দিয়া ধৰণে গ্ৰীণ পেপাৰ শ্লিপখন এনেদৰে লগাই দিব। তাৰপিছত এই ষ্ট্ৰিপ চিল কৰাৰ কাৰণে কণ্ট্ৰল ইউনিটৰ পিছফালেৰে এনেদৰে ঘূৰাই আনি ওপৰত D লেটাৰটো আহি পৰিব। এনেদৰে ষ্ট্ৰিপ চিল কৰিব। ৰিজাল্ট ছেকশ্যনৰ দুৱাৰ বন্ধ কৰি এড্ৰেছ টেগ লগাই চিল কৰিব। শেষত ভোটগ্ৰহণ সমাপ্তিৰ লগে লগে পলিং এজেণ্টসকলৰ সন্মুখতে কণ্ট্ৰল ইউনিটৰ ৰাবাৰৰ বুটামটো খুলিব আৰু ক্ল'জ বুটাম টিপি ভোটগ্ৰহণ কাৰ্য সমাপ্ত কৰিব লাগে। ধন্যবাদ।